অনুভবী তোমারই শিহৰণ জোনাকী সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশা তোমারই আগমন জোনাকী আকাশত উমলে মন हेलो एवरीवन आज मैं गुड मॉर्निंग नक अपना सदा प्रत्येक भिडिओते मैं अपना गुड मॉर्निंग कौ आज कम अन्य एटा आज कम मैं अपना गुड इवनिंग माने आज कि हल आज माने कलेजर पर आहि मैं जे उठिब पारिम एटि भबाई नासिलो गाটো बहुत बेया आसिले अलप खुलो उठिलो आजिर भिडिओ आपनालोकर বাবে बहुत इंटरेस्टिंग हबो आपनालोके स्किप नकराকৈ চাই থাকিব ভিডিওটো এতিয়া ভিডিওটোলৈ আগবাঢ়ো চাই থাক स्टार्टिंग खुलो खुलो ইয়াত কিন্তু বহুত সৰু বস্তু আছে नहीं मन काट दिली वेट वस्तु मोर कारण इमान डाঙर पैकेट तो मैं कलेजर पर आहि माने रूम आहिबई नापालो कलेजर पर आहि थाकोते फोन एटा आहिले रिसीव कइलो তেতিয়া কলে আপোনাৰ পাৰ্সেল এটা আছে মই কৈছো কলেজৰ পৰা গৈ আছো আপুনি অলপ ইভিনিং টাইম আহিব নাই নুহুনে কৈছে আপুনি গেটতে ৰখি থাকক মই আপোনাক বস্তুটো দি থৈ যামগে মানে ৰখি দিলো অনলাইন পেমেন্ট কৰিলো হাতত পইচা নাছিলে অনলাইন পেমেন্ট কৰিলো আৰু ইমান সৰু বস্তুতে ইমান ডাঙৰ বক্সত দিছে মেমৰি কাৰ্ড মোৰ মোবাইলটো কিবা প্ৰবলেম হৈ আছিল এতিয়া এটো প্ৰবলেম কিন্তু নাছিলেগে এতিয়া স্পেসফুল দেখাই থাকে এনে তাৰছতে এটো এতিয়া প্ৰবলেম নাছিলেগে তথাপি অৰ্ডাৰ দিলো যেতিয়া লৈছো আৰু 32 GB মেমৰি কাৰ্ড এটা এটাৰ পিছত এটাকে মোৰ পাৰ্সেল আহি আছে এটুবা আকৌ কি আছিলে অথনি আৰু এটা ললুগে আৰু এটা এতিয়া 114 ৰ কি বস্তু আছিলে আৰু এটা আহিলে এটুকে এতিয়া মানে আনবক্সিং কৰো আপোনালোকৰ আগতে ভিডিওটো আপোনালোকে চাই যাওক এটু কি হয় বস্তুটো এতিয়া আপোনালোকক দেখাম বলক এতিয়া আনবক্সিং কৰো বস্তুটো या पेकेटे काटि दिलो ओ एटु होइसे आपनार मेकअपर बस्तु एटु होइसे मेकअपर बस्तु मैं केতিয়া ऑर्डर दिसिलो निजरे मनत नाइ परा मैं पेकेटो लगते काटि दिलो अकमान एटु ब्लेंडर आसिले इमान बेया क्वालिटी बहुत बेया आइसे ओ एटु किन्तु ভাল एटु बेया एटु ভাল দুটাৰ মাজতে দুটা দিছে মোৰ এই নেক্সট পাৰ্সেলটো আছিল আপোনাৰ ব্লেন্ডাৰ এনেকৈ দিছে আৰু কম দামতে পাইছো লৈছো বাকি মোক নালাগে এই অকল এই ডাঙৰ দুটাটো লাগে বাকি কেটা নালাগে বাৰু সো ছোৱালী মানুহ হয় মই কবাত যাবলৈটো অলপ ষ্টাইল কৰি ধুনিয়াকে যাব লাগিব হয় নাই কি কয় এতিয়া মই অকনমান ষ্টাইল কৰো ধুনিয়াকে ড্ৰেছ আপ কৰিলো তাৰ পিছত আপোনালোকক লগ পাই আছো ভিডিওটো আগলৈকে চাই থাকিব মোৰ উলাই হৈ গল মনো আহি আছে দুইজনীৰে উলাই হৈ গল এতিয়া আমি যাও আৰু বহুত ভাল লাগিছে বহুত দিনৰ মূৰত মানে অলপ উলাই যাম হেকাৰণে বহুত ভাল লাগিছে সো এতিয়া আমি গইলো মানে আপোনালোকক দেখাই যাম আপোনালোকে আগলৈকে ভিডিওটো চাই থাকিব আৰু মুন বাইদেউ উলাই হৈ গল সেবিকা বাই বাই নাকান্দিবি দেই আমাৰ সেবিকাই কান্দি দিব অকনমান পাছতে তাই অকলে ৰাতি থাকিবলৈ বহুত ভয় কৰে আমাৰ বাইদেউ ইমান ষ্টাইলত গৈছে বাই বাই আমি যাও এতিয়া আমি যাও আৰু বধক আন্টি ফোন কৰি উঠিলো মই ইমান এলা তললৈ নোযোৱাকৈ তই মই ফোন কৰি মাস্ক আকৌ পাহৰিলোঁ সেইকাৰণে আকৌ মাস্ক ল'বলৈ যাওঁগৈ মাস্ক ইমান পাহৰোঁ মোৰ পিন্ধিবলৈ মন নাযায় সেইকাৰণে চাগে পাহৰিয়ে যাওঁ নেকি মাস্কখন আকৌ লৈ লওঁগৈ তাৰপিছত আকৌ যাম মোৰ তলতে ৰৈ আছে চ' মাস্ক লৈ আনিলোগৈ এতিয়া যাওঁ আৰু খং উঠিব পটাপট যাব লাগিব সো আমি দুইটাই টমটমত বহিলো এতিয়া গৈ আছো বলক আপোনালোকে চাই যাওক হ'ব দে হ'ব আমি বাছত গৈ আছো দেই কি পালো দিয়ক হ'ব দে এইটো কিবা এইটো হৈছে ব্ৰহ্মপুত্ৰ ভেলী একাডেমি STC এইটো কোচিং চেণ্টাৰ হয় আমি এতিয়া STC বাস ষ্টেণ্ডলৈ পালোঁ এতিয়া বাছত উঠিলোঁ তাই উঠিলে আমি দুটাই এনেকৈ বাছখন মানে ষ্টেণ্ড কৰি থৈ দিছে বহুত টাইমৰ পৰা ৰৈ আছোঁ নাযায় ইমান টাইম হৈ গ'ল ইমান গৰমত বাছত উঠি থকাটো বহুত ডাঙৰ কথা নোৱাৰিছোঁ আৰু দেই ইমান গৰম কেতিয়া যাব বাছখন তাৰপিছতে মোৰ অলপ মাথা বিষ হয় মাথা বিষ বেছি হ'লে বমি লাগিব বাছখন যা আৰু দেই এনেকৈ বহি থাকিব নোৱাৰিম পাই মই
যাওঁ যাব লাগে আৰু যাব কেতিয়া মানে তাইও বেচেৰা আমনি পাই গৈছে মোৰো বহুত আমনি লাগিছে আমনি লগা নাই আচলতে বহুত গৰম সেইকাৰণে ফটো মাৰিলোঁ দুইজনী এনেকৈ কিবা কিবি কৰি আছোঁ তাই এতিয়া ফটো মাৰি আছে যাব নি বাৰু যাব লাগে আৰু দেই হয় নাই বাইদেউ ফটো মাৰাত বিজি পূৰা ফটো খিচি আছে তাই হয় নেকি মাৰ আকৌ বাইদেউৰ প'ষ্ট চোৱা বিচিক্সে আছে একেবাৰে ফাইনেলি বাছখন এতিয়া ওলাই আহিছে আৰু চলিবলৈ ষ্টাৰ্ট দিলে ইমান প্ৰব্লেম গৰমত যে এনেকৈ এনে বহি থাকিব দিয়ে আমাৰ মুন বাইদেউ ঘৰত বহুত দিনৰ মূৰত গৈছে খুব ফূৰ্তি পাইছে আৰু তাই কি ক'ব আৰু এতিয়া আমি গৈ লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক এনেকৈ বাছখন যে ৰখাই গৈছে চেণ্ডেল কোনোবা ল'ব নি চেণ্ডেল একদম চেণ্ডেলৰ দোকান বহিছে এইটোকে চাই গৈছোঁ কিমান ধুনীয়া চেণ্ডেল আছে 100 টকা মাত্ৰ 100 টকা কোনোবা ল'ব নি এনেকৈ যে কেলে গৰমত ৰখাই যায় মানে বলক আৰু সোনকালে এইটো হৈছে আপোনাৰ লখিমপুৰৰ গণেশ মন্দিৰ ইমান ধুনীয়া তোমার শিহরণ জোনাকি সন্ধিয়ার সেমেকাই মন উজাগরি নিশা তোমারি এনেকৈ গান শুনি গৈ আছোঁ আৰু কেতিয়া পাম ব্লগিং এৰি পিনে মালিকে টোপনি গুচি গ'ল গান শুনি পিনে দেখিছেনে আমাৰ ছোৱালীজনী ধুনীয়াকৈ শুই আছে কি হ'ব চ' এনেকৈ জাৰ্ণি গ'লে মোৰ চবতছে বেছি কি ভাল লাগে এই নেচাৰবোৰ যে ভিউবোৰ দেখিবলৈ পোৱা যায় বহুত ভাল লাগে মোৰ বহুত ভাল লাগে ৰোমেণ্টিক গান শুনি যাব লাগে চ' আমি পালোঁ এতিয়া লালুক পালোঁহি আৰু এতিয়া বেছি টাইম নাই আণ্টি আমাক এই কি কয় বান্দেৰদোৱাত ৰৈ আছে আমি গৈ আছোঁ আৰু এনেকৈ লাহে অনুভবী তোমার শিহরণ জোনাকি সন্ধিয়ার সেমেকাই মন উজাগরি নিশা তোমারি আগমন জোনাকি আকাশত উমলে মন চ' ফাইনেলি এতিয়া পালোঁ হাৰমতি মানে বাছত ভিডিঅ' বনাবলৈ বহুত প্ৰব্লেম হৈছে বাছত কি মানে সিহঁতে গান লগাই থৈ দিছে কপিৰাইট বোলা কথাটো আছে যে সেইকাৰণে ৰিস্ক নলওঁ সেইকাৰণে মানে ভালকৈ গৈ থাকোঁতে ভিডিঅ' বনাব পৰা নাই সিহঁতে গান চান লগাই থৈ দিয়ে বাছত কপিৰাইট আহিব বুলি ভয় লাগে নহয় সেইকাৰণে ভালকৈ বনোৱা হোৱা নাই হাৰমতি পালোঁ এতিয়া বেছি টাইম নাই আৰু চ' এতিয়া আমি পালোঁ ডিক্ৰং ব্ৰিজ এতিয়া বেছি দূৰ নাই আৰু কিবা দূৰ নাই আৰু পামহি আৰু বান্দেৰদোৱা এতিয়া পাইছোঁ বুলি ক'ব পাৰি আৰু ফাইনেলি পাইছোঁ আৰু বাছত উঠি মোৰ বহুত আমনি লাগি আছিলে চ' আহি থাকোঁতে বান্দেৰদোৱা আহি পালোহি ফাইনেলি মোৰ অৱস্থা বেয়া এতিয়া মুনৰ মায়ে আমাক নিব আহিছে এতিয়া মুনৰ মাক বিচাৰোঁ আমি ক'ত আছে ফোন কৰি সুধিব লাগিব কেনেকুৱা লাগিছে বাইদেউ এতিয়া আমি মুনৰ মাক বিচাৰি পাইলোঁ নাই কি কয় এতিয়া আপোনালোকক মই বান্দেৰদোৱা টাউনখন দেখাম আপোনালোকে চাই থাকক এইখন হৈছে বান্দেৰদোৱা আপোনালোকক যিমান পাৰোঁ মই দেখাই গৈ আছোঁ বহুত গাড়ী ঘোঁৰা চলিছে মানে ভালকৈ ভিডিঅ' ল'ব পৰা নাই এইটো হৈছে ইটানগৰলৈ যোৱা ৰাস্তা গেটটো দেখি পায় কিন্তু আন্ধাৰৰ কাৰণে আপোনালোকক দেখাব পৰা নাই বিচাৰোঁতে টাইম গৈছে ইপিনৰ পৰা ইপিনে গৈ আছোঁ আগলৈকে গ'লোঁ তাৰপিছতে আকৌ আমি পিছলৈ গৈ আছোঁগৈ এতিয়া বিচাৰি পাম যদিও ঘৰলৈ পামহি যদি নাপাওঁ যদি খোজকাঢ়ি পামগৈ আৰু আমাৰ বাইদেৱে ক'ত নিছে নাজানো আৰু মাকক মানে বিচাৰি
আগলৈকে ফাৰ্ষ্ট নিলে তাৰপিছতে আকৌ পিছফালেকে নি আছেগে ফাইনেলি লগ পালোহি আৰু মুনৰ মাক এইটো গাড়ী আমি এতিয়া গৈ লওঁ লাহে লাহে গৈ আছোঁ আৰু লাহে লাহে মানে বহুত লাহে হৈছে বহুত আন্ধাৰ হৈ থাকিলে এতিয়া পামহি আৰু বেছি টাইম নাই আৰু এনেকৈ গৈ আছোঁ লাহে লাহে ক'ত পালোঁ নেজানো এইটো কি জানো পাইছোঁহি আৰু হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ উপাসনা ফাইনেলি মুনহঁতৰ ঘৰ পালোঁ এতিয়া আমি ফ্ৰেছ আপ হওঁ কিবা অকণ মানে এনেই কিবা কিবি কৰোঁ আণ্টিহঁতৰ লগত অকণ কথা পাতিব লাগিব আহিছোঁ যেতিয়া অলপ এতিয়া ফ্ৰেছ আপ হওঁ বহুত ভাগৰ লাগিছে মোৰ কঁকাল বিষ হৈ আছিলে এতিয়া আৰু কঁকাল বিষটো বাঢ়িলে বুঢ়ী নোহোৱা আগতে বুঢ়ী হৈ গৈছোঁ আৰু ডাঙৰ হ'লে কি হ'ম ঠিক নাই এতিয়া ফ্ৰেছ আপ হওঁ অলপ কিবা কিবি কাম আছে কৰোঁ 20 minutes later. কি কৰি আছ সেইটো কাৰণে নেমুৰ পৰা মানে গুটিকেইটা উলিয়াই দি আছোঁ নেমুত বহুত গুটি আছে আৰু চাওক আমাৰ আণ্টিয়ে আমাক গাহৰি মাংস বহুত ধুনীয়াকৈ বনাই দিছে আৰু এয়া নেমু আৰু এইটো কি কয় পাচা চব্জিটো এইটো আমাৰ খামটি ট্ৰেডিশ্যনত বনাই আৰু এইটো পাচাটো এতিয়া ইয়াত মাছ ইউজ কৰে এইটোত বনাবৰ কাৰণে চ' এতিয়া সম্পূৰ্ণকৈ ক'ব নোৱাৰোঁ কেলেকি মই ভালকৈ নাজানো এতিয়া আমি খাই লওঁ ভোক লাগিছে এতিয়া ভাতটো চ' এনেদৰে আমি আহি পেট পূজা কৰিলোঁ বহুত দিনৰ মূৰত গাহৰি খালোঁ হোষ্টেলৰ খানা এৰি ইমান দিনৰ মূৰত ঘৰৰ খানা খালোঁ মুনো খুব ভাল পাইছে আৰু নেক্সট ভিডিঅ'ত আপোনালোকক মই মুনহঁতৰ ঘৰ আৰু আণ্টিহঁতৰ লগত চিনাকি কৰাই দিম আৰু ভালকৈ সিহঁতৰ ঘৰৰ এৰিয়াবোৰ দেখাই দিম আপোনালোকে নেক্সট ভিডিঅ'ৰ কাৰণে ৱেইট কৰক কথা কোৱাৰ ইমান মানে তাকত নিয়ে চ' সেইবাবে আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ধন্যবাদ বাই বাই